हेलो गाइज এটা নতুন ভিডিওৰ হৈতে মই প্ৰিয়ংকা আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আজি বহু দিনৰ মূৰত মই আপোনালোকৰ বাবে এটা নতুন ভিডিও লৈ আনিছো আশা কৰো ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু মোক যাতে আগৰ দৰে মৰম দিব এইটো ভিডিওটো ঠিক আছে তেন্তে বলক এতিয়া আমি ভিডিওটো লৈ আগবাঢ়ো এইজোৰ হল প্ৰথম জোৰ কাপোৰ এই কাপোৰজোৰ দিগ আৰু বানি দুয়োটা পদ্মিনী উলৰ হয় আৰু ইয়াৰ কালাৰটো পেৰট গ্ৰীন কালাৰ একেবাৰে সিম্পল হয় কাপোৰজোৰ এই কাপোৰজোৰত অকল বুটায়ে কাম কৰা হৈছে এটো আপোনালোকে দেখিটো গম পাইছে অকল দুটা কালাৰৰ ফুল মৰা হৈছে এনে ধৰণে नेक्स्ट কাপোৰজোৰ হল এই কাপোৰজোৰো উলৰে হয় আৰু ইয়াৰ কালাৰটো সাফ ৰং আৰু এই কাপোৰজোৰটো অকল দুটা ৰঙৰে ফুলৰ কাম কৰা হৈছে এইখন মেখেলাখন আৰু আজি মই আপোনালোকক যি কেইজোৰ কাপোৰ দেখুৱাম তাৰ যদি চানেকিবিলাক আপোনালোকক প্ৰয়োজন হয় তেতিয়া মোক কমেন্ট কৰিব নেক্সট মই আকৌ চানেকিৰ ভিডিও বনাই দিম When I start to sing and suddenly it feels like happiness is so far away Tell me, can you hear the symphony? नेक्स्ट কাপোৰজোৰ হল এই কাপোৰজোৰ অলপ মেচিং টাইপৰে হয় মানে বুটাবিলাক মেচিং ষ্টাইলৰ আৰু ঘাইটো ইয়াত অকল ঘাইটো দুটা ৰঙে দিয়া হৈছে আৰু বুটা কেইটাত অলপ ৰং হৰকে দিয়া হৈছে এনে ধৰণৰ হয় কাপোৰজোৰ পুনৰবাৰ কৈছো আপোনালোকক যদি চানেকিবোৰ প্ৰয়োজন হয় তেতিয়া মোক কমেন্ট কৰিব আৰু নেক্সট মই চানেকিৰ ভিডিও বনাই দিম এই কাপোৰজোৰত কোনো ধৰণৰ পটি দিয়া হোৱা নাই এনে ধৰণে সাইড পাৰি দিয়া হৈছে সাদৰখনত বন্ধুসকল আজিৰ ভিডিওটো হেকলৈকে চাব আৰু কমেন্টত জনাব ভিডিওটো চাই কেনে পালে যদি ভাল পায় তেন্তে লাইক এটা কৰি দিব আৰু যি সকলে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি লব কাষতে থকা নটিফিকেশন বেলটো প্ৰেছ কৰি অল কৰি লব যেতিয়া মই নতুন ভিডিও আপলোড কৰো তেতিয়া যাতে আপোনালোকে সোনকালে নটিফিকেশন পাই যায় নেক্সট কাপোৰজোৰ হল এই কাপোৰজোৰ উলৰে হয় আৰু এনে ধৰণৰ হয় কাপোৰজোৰ এই কাপোৰজোৰত সাইড পটি দিয়া হোৱা নাই মানে সাইড পটি কেইটা বুটাৰে সাইড পটি দিয়া হৈছে ঘাই দিয়া হোৱা নাই তলত ঘাই দিয়া হৈছে কিন্তু মানে পটিটো ঘাইৰে দিয়া হোৱা নাই বুটাৰে দিয়া হৈছে नेक्स्ट কাপোৰজোৰ হল এই কাপোৰজোৰ উলৰে হয় পদ্মিনী উলৰ আৰু একেবাৰে সিম্পল হয় এই কাপোৰজোৰ জাস্ট তলত কাখৈটো মাৰি আৰু এনেকে ফুল এলাইন দিয়া হৈছে আৰু ওপৰলে কাখৈটো দিয়া হৈছে ইয়াৰ মাজত কোনো ধৰণৰ বুটা দিয়া হোৱা নাই
আৰু সাইডত এনে ধৰণে পটিও দিয়া হোৱা নাই, মানে পাৰপিন এটো চাদৰখনত বওঁতে দি দিয়া হৈছে। নেক্সট কাপোৰযোৰ হ'ল এইযোৰ। এই কাপোৰযোৰ সৰিয়হ ফুলীয়া, মানে সৰিয়হৰ ফুলৰ ৰঙৰ। এই কাপোৰযোৰো তেনেই চিম্পল হয়, অকল ব্লেক কালাৰে ফুল কৰা হৈছে, অকল বুটাৰে কাম কৰা হৈছে এই কাপোৰযোৰত। পাহাৰী ষ্টাইলত অকল মানে এটা লাইনে দিয়া হৈছে বুটাবিলাক। শেষত পুনৰবাৰ কৈছোঁ, যদি চানেকিবোৰ প্ৰয়োজন হয় তেতিয়া কমেণ্ট কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।